নমস্কাৰ, যে মিক্সাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই মিঠা আলুৰ লালমোহনৰ ৰেচিপিটো লৈ আহিছোঁ। এয়া মই মিঠা আলু দুটা এনেকৈ বইল কৰি লৈছোঁ আৰু বইল কৰি তাৰ বাকলিখিনি মই গুচাই লৈছোঁ। আৰু এতিয়া মই এইখিনি এখন ৰুকনিৰে ৰুকি ল'ম। মই মিহি ফালটো ব্যৱহাৰ কৰিছোঁ। মিহি ফালটো ব্যৱহাৰ কৰিলে আলুটো খুব মিহিকৈ ৰুকা যাব। এইখিনি মোৰ ৰুকা হৈ গৈছে আৰু এতিয়া মই ইয়াতে পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিম। আপোনালোকে অন্য ব্ৰেণ্ডৰ পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে। ইয়াত মই এইটো 10 টকীয়া পেকেট লৈছোঁ। এই 10 টকীয়া পেকেট মোৰ দুটা ব্যৱহাৰ হৈছে। আৰু এইখিনি মই খুব ভালকৈ আটা মৰা দি মঠি ল'ম। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই ইয়াতে অলপমান ঘি দি আৰু অলপ মঠি ল'ম। খাবলৈ খুবেই ভাল লাগে আৰু খুব কম সময়ৰ ভিতৰতে হয়। আপোনালোকৰ ঘৰত যদি কাজ কৰ্ম কিবা পাতে তেতিয়াহ'লেও এই ৰেচিপিটো বনাব পাৰে। এই দেখিছেনে, এনেকৈ লাৰু কৰি ল'ব লাগিব। যে লাৰুটো একদম মিহি হ'ব লাগিব, নহ'লে যদি ভালকৈ মিহি নহয় তেলত দিয়াৰ পাছতে ফাটি যাব পাৰে। আৰু মই গোটেইখিনি এনেকৈ লাৰু বনাই ল'ম। লাৰুটো আপোনালোকে নিজৰ জোখত ডাঙৰ সৰু কৰিব পাৰে। এয়া মোৰ গোটেইখিনি লাৰু কৰি হৈ গ'ল। এতিয়া মই এফালে চাটনিখিনি বনাই ল'ম। ইয়াতে মই একেটা কাপৰ জোখাৰে 2 কাপ চেনি দিছোঁ আৰু সেই কাপটো জোখাৰে 2 কাপ পানী দিছোঁ। চেনি আৰু পানীৰ পৰিমাণটো একেই দিছোঁ। ইয়াতে মই ইলাচি দুটা দি দিছোঁ। আপোনালোকৰ যদি ইলাচি পাউডাৰ থাকে সেই ইলাচি পাউডাৰো দিব পাৰে। ইয়াত মাত্ৰ চেনিখিনি গলিলেই হ'ল। এয়া মোৰ চেনিখিনি গলিছে আৰু এতিয়া মই চাটনিখিনি নমাই থ'ম। আৰু এতিয়া মই এফালে কেৰাহীখন পাতি ল'লোঁ। তাতে ৰিফাইন তেল দিছোঁ। আপোনালোকে ৰিফাইন তেলৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। এয়া দেখিছেনে, এতিয়া এই তেলখিনি ভালকৈ গৰম হৈছে আৰু মই গেছটো একেবাৰে কমাই ল'ম। আৰু এতিয়া মই এটা এটাকৈ লাৰুকেইটা দি যাম। লাৰুকেইটা খুব সাৱধানে দিব আৰু দিয়াৰ পাছতে লৰাই নিদিব। লৰাওঁতে একেবাৰে লাহে লাহে সাৱধানে লৰাব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো। এইটো সময়তে এতিয়া এইকেইটা মই নমাই থ'ম। আৰু বাকী থকা যিকেইটা আছিলে লাৰু সেইকেইটাও মই এনেকৈ তেলত ভাজি ল'ম। এইকেইটাও ভজা হৈ গৈছে। আৰু এইকেইটাও মই এতিয়া কাঢ়ি থৈছোঁ। এতিয়া মই চাটনিখিনি এটা বহল মুখৰ বাতিত এনেকৈ দি লৈছোঁ যাতে লালমোহনকেইটা ফুলিবলৈ সুবিধা হয়। এতিয়া মই এইকেইটা গোটেইকেইটা সাৱধানে চাটনিখিনি দি দিম।
একেবাৰে সহজ এই ৰেচিপিটো বনাবলৈ। আপোনালোকে যদি ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব পাৰে। আৰু এইখিনি মই এতিয়া 15 বা 20 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। এয়া এতিয়া মই 20 মিনিট মানে ৰাখি দিলোঁ। 20 মিনিটৰ পাছত এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।